পাৰমি কিচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখত এটি হেল্থি ৰেচিপি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব আৰু তাত থকা অল ন'টিফিকেশ্যনত ক্লিক কৰিব। তেতিয়াহে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে পাব। তেন্তে দেৰি নকৰোঁ, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেঁচা বুট লৈছোঁ অকণমান, কেঁচা মটৰ লৈছোঁ অকণমান আৰু স্কোৱাছ এটা, ডাঙৰ চাইজৰ আলু এটা, ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু ডাঙৰ চাইজৰ গাজৰ এটা। প্ৰথমে মই ভালদৰে কুকাৰটো গৰম হ'ব দিছোঁ। তাৰপিছত 2 চামুচমান মিঠাতেল দিছোঁ আৰু 4 তেজপাত দি দিছোঁ আৰু আধা চামুচ মই গোটা জিৰা দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। তাৰপিছত মই আদা নহৰু পেষ্ট লৈছোঁ 1 চামুচ আৰু ভালদৰে ভাজি ল'ম। ইয়াতে মই জলকীয়া ব্যৱহাৰ নকৰোঁ। তাৰপিছত মই চব্জিখিনি দি দিছোঁ আৰু মই যি চব্জি লৈছোঁ সেইটো কথা নহয়, আপোনালোকে যি চব্জি খাই ভাল পায় সেই চব্জিও ল'ব পাৰে। তাৰপিছত ভালদৰে এবাৰ লৰাই দিছোঁ। পাঁচ মিনিটমান ভালদৰে ভাজিব চব্জিখিনি। তাৰপিছত মই সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি গুড়ি দিছোঁ মই অলপমান। তাৰপিছত আকৌ অকণমান লৰাই দিছোঁ, 2 মিনিটমান ভাজি ল'ব। তাৰপিছত মই পানী দি দিছোঁ, আপোনালোকে জোখমতে পানী দি দিব। তাৰপিছত লৰাই দি অকণমান ঢাকনিখন লগাই দিব। হুইচেলটো অহাৰ পিছত আপোনালোকে নমাই দিব। এইয়া হুইচেলটো যোৱাৰ পিছত আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল আৰু দেখিবলৈ গোটা গোটা হৈ থকাৰ বাবে অকণমান আপোনালোকে হেতাখনেৰে ভাঙি দিব চব্জিখিনি, তেতিয়া খাব আৰু বেছি টেষ্টি হ'ব। তাৰপিছত মই পালেং শাক অকণমান লৈছোঁ আৰু মই এইখিনি মিক্সিত ভালদৰে পেষ্ট বনাই ল'ম। অকণমান পানী দিছোঁ। এয়া পেষ্ট বনাই ল'লোঁ। তাৰপিছত ময়দা লৈছোঁ অলপমান। বেকিং পাউডাৰ লৈছোঁ মই সৰু চামুচেৰে 1 চামুচ আৰু নিমখ লৈছোঁ অকণমান আৰু মই এতিয়া পেষ্টখিনি দি দিলোঁ। আপোনালোকে পিছত মঠি ল'ব ভালদৰে। প্ৰথমতে পানী নিদিব, যদিহে পানীৰ প্ৰয়োজন হয় তেতিয়াহে পানী দিব, কিয়নো পালেং শাকখিনি মই পেষ্ট বনাওঁতে পানী যিহেতু ব্যৱহাৰ কৰিছিলোঁ, নহ'লে তেলেতীয়া হৈ যাব পাৰে। ভালদৰে মঠাৰ পিছত মোক পানীৰ প্ৰয়োজন হ'ল, সেইবাবে মই পানী দি দিলোঁ। এয়া লদাটো হৈ গ'ল। তাৰপিছত মই বেলি লৈছোঁ। ভালদৰে বেলা হোৱাৰ পিছত কেৰাহীখন গৰম কৰি তাত মই ৰিফাইন তেল দি পুৰি এখন দি গৈছোঁ। লুটিয়াই দিলোঁ। আপোনালোকে বনাবচোন। এয়া ফুলি আহিছে আমাৰ পুৰিখন ধুনীয়াকৈ। আকৌ এখন দি দিছোঁ মই। এইবাৰখনো ধুনীয়া ফুলিছে, আপোনালোকেও বনাবচোন।
কম তেলতে মই পুৰি ভাজিলোঁ। এয়া হৈ গ'ল আমাৰ খাবলৈ ৰেডি, আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে বনাই খাব আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে। ধন্যবাদ।